নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰেডিঅ' জ্ঞানমালিনী 90.8 এফ.এমৰ হামদের আকাশ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি এগৰাকী সুৰকাৰ গীতিকাৰ বিনোদ কুৰ্মীৰ সৈতে কথা পাতিব বিচাৰিছো আৰু তেখেতে কৰোনা ভাইৰাছক লৈ ৰাইজৰ মাজত সচেতনতা কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসক আজি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো। নমস্কাৰ। নমস্কাৰ। বিশ্বজুৰি যি কৰোনা ভাইৰাছৰ আতংক ইয়াৰ মাজতে আপুনি ৰাইজক সজাগ কৰাৰ কাৰণে নিজাকৈ কিছুমান প্ৰচেষ্টা হাতত লৈছে। এই বিষয়ে কিছু কথা জানিব বিচাৰিছো। সকলোকে শ্ৰোতালৈ মোৰ নমস্কাৰ থাকিল। বিশেষকৈ যি আমাৰ এই বৰ্তমানৰ যি ভয়াৱহ পৰিস্থিতি কৰোনা ভাইৰাছৰ গোটেই বিশ্বত ত্ৰাস সৃষ্টি কৰিছে, তো সেই লৈ আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ যি তৎপৰতা অৱলম্বন কৰিছে তাৰ বাবে মই ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰকো ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ যিসকল বহু ৰাইজ সচেতন হৈছে, কৰোনা ভাইৰাছ যে এটা মাৰাত্মক ভাইৰাছ সেই কথা তেওঁলোকে উপলব্ধি কৰিছে আৰু সচেতন হৈছে, কিন্তু বহুত লোক এতিয়াও সচেতন হোৱা নাই। বিভিন্ন সংবাদ মাধ্যমে হওক বা অন্যান্য যিকোনো ধৰণৰ প্ৰচাৰেই হওক, গাঁৱে ভূঞে প্ৰত্যেকটো অঞ্চলতে প্ৰচাৰ হৈছে, কিন্তু বহু লোক এতিয়াও সচেতন হোৱা নাই। তাৰ বাবে নিজেও যিহেতু মই সাহিত্য সংস্কৃতিৰ লগত জড়িত, মই ভাবিলো মানুহক বিনোদন দিয়াৰ আমাৰ কৰ্তব্য বা আমাৰ এটা কাম বুলি আমি নিজে বিবেচনা কৰি লৈছো। তাত ভাবিলো যে আমি যিহেতু এতিয়া এই ত্ৰাসৰ সৃষ্টি যিহেতু কৰিছে, এই ত্ৰাসৰ সৃষ্টিটো আমি সজাগতা আমাৰ সংগীতৰ জৰিয়তে বা আপোনাৰ সাহিত্যৰ জৰিয়তে কেনেবাকে আনিব পাৰি নেকি। বহুতে শিল্পীয়ে তেনেধৰণে কাৰ্যপন্থা হাতত লৈছে। ঠিক তেনেধৰণে ময়ো আগবাঢ়িছিলো আৰু প্ৰথমতে এইকেইদিন মোৰ ঘৰুৱা অকমান অসুবিধা হৈ আছিলে। আমাৰ খুৰী যোৱা 21 তাৰিখে ঢুকালে, তাৰ কাৰণে মই ঘৰতে বন্দী হৈ থাকিবলগীয়া হ'ল। মই ঘৰত থাকি এটা কনচেপ্ট ভাবিলো যে মানুহবোৰ যাকে যাকে ঘূৰি ফুৰা দেখিছিলো, মই ঘৰত থাকি ওচৰৰ আমাৰ বাগান আছে, কেন্দুগুৰি চাহ বাগিচা বুলি কয়, গাঁও কেইখন আছে, মানুহবোৰ তেনেধৰণে ঘূৰি ফুৰিছিলে। তো মই ভাবিলো মানুহখিনি এতিয়াও এৱাৰনেছ যিহেতু হোৱা নাই, সজাগ সচেতন হোৱা নাই, আমি কিবা কৰিব পাৰো নেকি। ঠিক তেনেধৰণে আমাৰ ইয়াৰে দুজন সাংস্কৃতিক কৰ্মী, মেঘনাথ গোস্বামী আৰু আপোনাৰ কুশল কুৰ্মী বুলি কয়, তেওঁলোক দুজনকো মই কথাটো জনালো। তেওঁলোকো আহিলে, বোলো এটা ভিডিঅ' কনচেপ্ট কৰো, সেই ভিডিঅ' কনচেপ্টৰ যোগেদি সজাগতা আমি আনিবলৈ চেষ্টা কৰো। ঠিক তেনেধৰণে আমি এটা সজাগতাৰ ভিডিঅ' বনাইছো। সেইটো একেদিনাখনে সেই এডিট কৰি পেলাই আমি ইতিমধ্যে ফেচবুকত বৈৰাগী বইজ পেজ বুলি এটা আছে, তেওঁলোকে আমাক সুবিধাটো দিছিলে আৰু আমি সেই পেজৰ জৰিয়তে আমি সজাগতা ভিডিঅ'টো আমি আপলোড কৰিছিলো। কৰোণামুক্ত জীৱনযুক্ত এখন পৃথিৱীৰ আশাৰে সজাগতা বুলি ভিডিঅ' কৰিছিলো। সেই ভিডিঅ'টো আমি তেনেধৰণে ফেচবুকত আমি প্ৰচাৰ কৰিছিলো আৰু ৰাইজে সঁহাৰি জনাইছে। বহুতে ফোন কৰিছে যে আপোনালোকে বহুত সহজ সৰল ভাষাত দৃশ্যত যিখিনি দেখুৱালে সেইখিনি সঁচাকৈয়ে ভাল হৈছে। মানুহখিনিক সজাগ কৰাত আমি মেল মিটিং কৰি পেলাই সেই ভিডিঅ'খিনি দেখুৱাৰ পিছত মানুহ অকমান বুজি পাইছে। সেইটো এটা ভাল লাগিছিলে। আমি যি কিঞ্চিত প্ৰয়াস কৰিছিলে সেইটো আমাৰ অকমান হলেও সফল হোৱা যেন লাগিছে। আৰু বিশেষকে সফলতা বিফলতাৰ কথা নাই, কথা এটাই আছে যে মানুহে বুজক আৰু সাৱধান হওক, আনকো সাৱধান কৰক, ঘৰত থাকক, সুৰক্ষিত থাকক। কাৰণ ইয়াততো সাৱধান নহলে ইয়াৰ এতিয়ালৈকে কোনো ধৰণৰ ভেকচিন প্ৰস্তুত হোৱা নাই। তো সেইখিনি প্ৰয়াস কৰিছিলো। তাৰপিছতে ঠিক তেনেধৰণে এটা গীতি কবিতা মই ৰচনা কৰিছিলো। গীতি কবিতাটো লকডাউন বুলি কৰিছিলো গীতি কবিতাটো, আৰু ফেচবুকতো দিছিলো। তাতে বন্ধু গৌৰী শংকৰ বৰুৱা, তেওঁ নিজে এজন ভাল সংগীত কৰ্মী, কণ্ঠশিল্পী, তেখেতে কৈছিলে যে বিনোদ কিবা এটা কৰিব লাগে। তো মই বোলো ঠিক আছে, মই গীতি কবিতা এটা এনেধৰণে প্ৰস্তুত কৰিছো, তুমি অকমান চোৱা। তেওঁ চালে, চাই পেলাই তেওঁ নিজে মিউজিক এৰেঞ্জ কৰি 2 দিনৰ ভিতৰতে তেওঁ গোটেই বস্তুটো ৰেডি কৰিলে। আৰু লকডাউন বুলি তেওঁৰ ৰেপ সংগীত, যিটো বৰ্তমান জনপ্ৰিয় ৰেপ সংগীত, তেওঁ ক'লে এইটো আধাৰত কৰিলে মানুহে হয়তো সোনকালে ল'ব। মোৰ ঠিক আছে, যেনেধৰণে ইচ্ছা তেনেধৰণে কৰা। ঠিক তেনেধৰণে তেওঁ এটা ৰেপ সংগীত কৰিলে। বৰ্তমানৰ পৰিস্থিতিৰ লগত সামঞ্জস্য থকা এটা গীত বুলি চবে ভাল পাইছে আৰু মানুহবোৰক এৱাৰনেছ কৰাত সেই গীতটো খুব, যিসকলে ধৰক আপোনাৰ তেনেধৰণে মেল মিটিং কৰি আছে, তেওঁলোকে সেই গীতটোৰ জৰিয়তেও আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু এই গীতটি তেন্তে আমি শ্ৰোতাসকলক শুনাই লওঁ, যিহেতু কৈছে যে মেল মিটিঙত এই গীতটিৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ যি পদক্ষেপ লৈছে, আপোনালোকৰ এই গীতটি যদি ৰাইজক সজাগ কৰিছে, তেন্তে আমিও কওঁ যে সঁচাকৈ সংগীতেও হওক বা যেনেকুৱা পন্থাৰে হওক, মুঠতে ৰাইজক সজাগ কৰাৰ সময় বা ৰাইজেও সচেতন হোৱাৰ সময় এইটো। যিহেতু কৰোণা মুক্ত হলেহে আমি বাচি থাকিম বা মানৱ সভ্যতা, মানৱ জাতি বাচি থাকিব বুলি ক'ব পাৰি। তেন্তে আমি গীতটি শুনি লওঁ। করোনা ভাইরাস আতঙ্কৰ অন্য নাম
জীৱশ্ৰেষ্ঠ মানৱ এতিয়া গৃহবন্দী গান আপোন ভালে জগত ভাল এতিয়া ফকৰতে সীমাবদ্ধ জ্ঞানী মূৰ্খ এতিয়া আমি নুবুজো দেশত কিয় তলা বন্ধ আহয়া ওলাই শ্লোগান এতিয়া নচলিব ওলাই আহিলেই টীকাকৰণ হ'ব নাখাই নমৰো ইমান সহজত কৰোণাই পালে কিন্তু নাবাজো জানি ল তহঁত দেশৰ কথা ভাবিবলে আছে চৰকাৰখন এইকেইদিন ৰাখচোন চিকনাই ঘৰৰে বাঢ়িবন কিমান পানী মাছ তই মই আমি দেখোন জানো উফাই মাৰি লাভ নাই চীন আমেৰিকা ইটালী পানীত ডুবু বিজ্ঞান আশীৰ্বাদ নে অভিশাপ পাইছনে এতিয়া তই বুজি ব্যৱহাৰ কৰিব নাজানি সংকটত এতিয়া সমগ্ৰ মানৱ জাতি থাকচোন থাক এইকেইদিন ঘৰতে সোমাই থাক পৰিয়ালৰ সতে সুখ দুখবোৰ পহিয়াই পাতি থাক কৰোণা ভাইৰাছ আতংকৰ অন্য নাম জীৱশ্ৰেষ্ঠ মানৱ এতিয়া গৃহবন্দী গান কিন্তু বিনোদে এটা কথা আমাক কওক যে কেন্দুগুৰি চাহ বাগিচাত নিয়োজিত চাহ জনজীৱনে কেনেধৰণে এই লকডাউনৰ সময়ছোৱাত কেনেধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিছে কেনেকুৱা ধৰণে জীৱন যাত্ৰা আগুৱাই নিছে এই কথাখিনি অকণ জানি লওক বিশেষকে অসুবিধা সন্মুখীন হ'ব প্ৰত্যেকটো শ্ৰেণীৰ মানুহে হ'ব কেৱল দুখীয়া শ্ৰেণী বুলি নহয় ধনী শ্ৰেণীৰ মানুহ হ'ব কাৰণ টকা পইচা থাকিলেও হ'ব কি আপোনাৰ যদি বজাৰ খোলা নাথাকে ঘৰত খোৱা সামগ্ৰী যিমানখিনি আছে সেইখিনি যদি শেষ হৈ যায় তেনেহলে তেওঁলোকো অসুবিধাৰ সন্মুখীন হ'ব সেই কথা চিন্তা কৰি বৰ্তমান অসম চৰকাৰে বা ভাৰত চৰকাৰেও সেই গোটেই ব্যৱস্থাখিনি কৰিছে মই যি দেখিছো পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যোগেদি কিছুমান শাক পাচলিৰ বস্তুৱে হওক বা গেলামালৰ দোকান সেইখিনি খুলিবলৈ এটা নিৰ্দিষ্ট সময় দিছে তো সেই তেনেধৰণে মানুহবোৰে যি অকমান অসুবিধাৰ সন্মুখীন হৈছে সেই অসুবিধাৰ পৰা পৰিত্ৰাণ পাবলৈ সেইখিনি চেষ্টা কৰা হৈছে কিন্তু সেইটো যথেষ্ট নহয় বাৰু সেইটো চবেই ক'ব লাগিব তাতোতকৈ ডাঙৰ কথা হ'ল আমাৰ যিসকল শ্ৰমজীৱী ব্যক্তি যে আমাৰ বাগিচাৰ লোকসকল বা গাঁৱৰ যিসকল দিন হাজিৰা মজুৰি কৰি জীৱন অতিবাহিত কৰিছে তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেইটো নোহোৱা নহয় কিন্তু কথাটো হ'ল সেইসকল ব্যক্তিৰ কাৰণেও বৰ্তমান পঞ্চায়ত প্ৰতিনিধিসকলৰ পৰা বা চৰকাৰী যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ পৰা জানিব পৰা মতে কিঞ্চিত পৰিমাণে সেই টকা পইচাৰো যোগাৰৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁলোকে জনাইছে আৰু ইতিমধ্যে কামখিনি প্ৰগ্ৰেছ হৈছে বহুতখিনি কোনখিনি মানুহ কেনেধৰণে আছে কিমান ৰেচন কাৰ্ড নথকা মানুহ আৰু যি চৰকাৰী ৰেচন আপোনাৰ এপ্ৰিল মাহৰ ৰেচন হয়তো 5 তাৰিখৰ আগত দিয়াৰ ব্যৱস্থাটো হ'ব বুলি কৈছে তো তাৰ জৰিয়তে বহুতখিনি অসুবিধা অকমান আঁতৰিব আৰু যিসকল মানুহৰ ৰেচন কাৰ্ড নাই বা দিন হাজিৰা কৰি খাই একেবাৰে দৰিদ্ৰ পৰিয়ালৰ তেওঁলোকৰ কাৰণে আৰ্থিক কিছু ব্যৱস্থাৰো চৰকাৰে চিন্তা কৰিছে বুলি আমাৰ প্ৰতিনিধিসকলৰ পৰা আমি জানিব পাৰিছো তো এইটো এটা খুব ভাল কথা কিন্তু এইটো সময়ত আমি সেইখিনি কথাক অকমান কম গুৰুত্ব দি আমি কেনেধৰণে সাৱধানে থাকিব পাৰিম সেই কথাটো মই ভাবো বেছিকে চিন্তা কৰা প্ৰয়োজন কাৰণ মই এটা কথা গীতটোতো এই যিটো মই গীতৰ কথা কলো ৰাইজে ইতিমধ্যে শুনিলে সেই গীততো মই উল্লেখ কৰিছো নাখাই পেলাই আমি ইমান সোনকালে নমৰো কিন্তু কৰোণাই পালে মৰিম সেইটো কিন্তু খাটাং আমি দুদিন হয়তো লঘোণে থাকিব পাৰো কিন্তু দুদিন লঘোণে থাকিলে আমি ইমান পটককে নমৰো কিন্তু হয়তো পানী খাই দিন পাৰ কৰিব পাৰো বা তেনেকুৱাকে থাকি যাব পাৰো কিন্তু যদি খোৱাৰ কাৰণে আমি হাবাতৰি খাই বাহিৰলৈ ওলাই ফুৰো বা দোকানলৈ যাওঁ কৰবাত কিবা কৰো ভিৰ জেগাত যদি আমি কেনেবাকৈ যাবলগীয়া হয় আৰু যদি আমি সংক্ৰমণৰ বলি হবলগীয়া হয় তেন্তে আমাৰ মৃত্যু কিন্তু নিশ্চিত হয় সেইটো কাৰণে মই ভাবিছো এতিয়াও আমাৰ দল সংগঠনো বহুতখিনি জোৰ কৰি আছে যে আমাৰ বাগিচা মানুহখিনি কি হ'ব সেইখিনি ভাল কথা সেইখিনি তেওঁলোকৰ সেইখিনি কৰ্তব্যত পৰে যে আমাৰ শ্ৰমজীৱী লোকসকলৰ যিটো অধিকাৰ সেই অধিকাৰৰ পৰা যাতে আঁতৰি যাব নালাগে চৰকাৰ ফালৰি কাটিব নালাগে সেইখিনিৰ কাৰণে তেওঁলোক সংগ্ৰাম অব্যাহত ৰাখিছে আগতো এতিয়া কৰোণাৰ সময়তো ৰাখিছে সেইটো ভাল কথা কিন্তু লগতে সজাগতাটো অৱলম্বন কৰাটো এতিয়া মেইন কাম বুলি মই ভাবো কাৰণ চৰকাৰে দিলেই যেনিবা দিয়াৰ পিছতো যদি মানুহবোৰ গোটেইখিনি কৰোণাৰ আক্ৰান্ত হৈ গ'ল আমাৰ লাভটো কি হ'ব সেইটো কাৰণে মই ভাবো এইটো সময়ত আমি বিশেষকে সেইখিনি কথা আলোচনা কৰাতকে বেছি আমি সাৱধানে কেনেকে থাকো আমি যেনেকে হলেও অকমান হলেও মানে ভাতমুঠি কিবা যোগাৰ কৰি পেলাই বা যিখিনি আছে সেইখিনিতে সন্তুষ্ট থাকি পেলাই আমি যাতে নিজে সাৱধান থাকো ৰাইজকো সাৱধান কৰো আৰু কৰোণা মুক্ত আমাৰ বাগিচাবোৰ হওক গাঁওবোৰ হওক সেইটো যদি আমি চিন্তা কৰো বহুত গাঁৱে এতিয়া লকডাউন বুলি তেওঁলোকে নিজৰ মানে মূল পথত
গেট বন্ধ কৰি দিছে, বাঁহ চাহ বান্ধি পেলাই। তেনেধৰণৰ সচেতনতা আমি অৱলম্বন কৰিব আমি বাগিচাবোৰতো। কিন্তু বাগিচাৰ মানুহবোৰ, মই বাগিচাৰ কাষৰে আমাৰ গাঁওখন, বাগিচাৰ মানুহবোৰক এতিয়া দেখিছো, বহুতো বাগিচাৰ বন্ধু বান্ধৱীক ফোন কৰিছো, তেওঁলোকো মানে বৰ অসুবিধাৰ সন্মুখীন হৈছে। মানুহবোৰক বুজালেও নুবুজে, কাৰণ লাইনৰ ঘৰবোৰ আপোনালোকে দেখিছেই যে ওচৰা ওচৰি থাকে, এটা ঘৰতে দুটা ফেমিলি থাকিবলগীয়া হয়। তেনেধৰণে মানুহবোৰ হয় অকমান অসুবিধা হৈছে, কাৰণ আমাৰ মানুহবোৰ সদায় সেউজীয়া এটা পৰিৱেশত থাকে, কামলৈ ওলাই যায়, খোলাকে থাকে। হয়, আৰু সেউজীয়া পৰিৱেশত সদায় গোটেই দিনটো অতিবাহিত কৰিবলৈ পায়। আজি এতিয়া 15-20 দিন 21 দিন যদি আমি ঘৰত সোমাই থাকো, মানুহবোৰ অকমান অসুবিধাৰ সন্মুখীন হব নিশ্চয়, তেওঁলোকৰো মানসিক কিবা অকমান খেলি মেলি হব। কিন্তু কথাটো হ'ল এতিয়া নাথাকিলে উপায় নাই। আমাৰ বেমাৰ হলে যেনেকে আমি বিনা ইচ্ছাটো আমি মানে ট্ৰিটমেণ্ট কৰিবলগীয়া হয়, মানে বেজীৰ খোজ খাবলগীয়া হয় বা হস্পিটেলত পৰি থাকিবলগীয়া হয়, ঠিক তেনেধৰণে আমি এতিয়া থাকিব লাগিব আৰু কৰিব লাগিব। আৰু এতিয়া মানুহখিনিক চাইছো মই, বাগানৰ মানুহখিনিক বা গাঁৱৰে আমাৰ মানুহখিনিক, যিখিনি এতিয়াও মানে বস্তুটো গুৰুত্ব সহকাৰে লোৱা নাই, তেওঁলোকে কৰিছে কি আমলৈ টোপ বিচাৰি ফুৰিছে, ক'ৰবাত মানে ঢেকীয়া ছিঙিব গৈছে, মাছ সিঁচিছে। সেইদিনাখন মানে এজনে ফোন কৰিছে, আমাৰ কাষৰে নৈ এখনত মাছ সিঁচি আছে মানুহে। ত' সেইখিনি তেওঁলোক মানে মানুহে নিজে সচেতন হব লাগিব, কাৰণ সেইখিনি মানুহৰ পৰাই হয়তো বিয়পিব পাৰে নহয়। হয়, আৰু কাৰ পৰা কেনেকৈ বিয়পিব সেইটো অলপ জনাতকে আমি যদি নিজে সচেতন হৈ থাকো বা নিজে দূৰত্ব বজাই থাকো, ঘৰত থাকো বা ঘৰৰ সীমাৰ ভিতৰতে থাকো, তেতিয়া হয়তো সেই সংক্ৰমণৰ পৰা ভয় নাথাকিব বা আমাৰ সংক্ৰমণ নহলে আনকো আমি বচাই ৰাখিব পাৰিম। সেইটো নহয় জানো? হয়, আমাৰ অসমীয়া সাহিত্যত বচনে আছে দেখোন, আপোন ভালেই জগত ভাল। হয় নে, সাৱধানীৰ মৰণ নাই বোলে। সেই কথাখিনি আপ্তবাক্যখিনি এতিয়া আমাৰ প্ৰয়োজন হৈছে। মানে আমি জনজীৱনে আমাৰ সেই বাক্য শিকাৰী মানে সৰুবোধ কৰি চলিবলৈ এতিয়া আমাৰ প্ৰয়োজন আছে। সেই বাক্য শিক্ষাৰটো এনেই সৃষ্টি হোৱা নাই, নিশ্চয় তাৰ গুৰুত্ব আছে, আৰু সেই গুৰুত্বটো আমি এতিয়া বুজিব লাগিব। আৰু সময়ে সময়ে সেই আপ্ত বাক্যশাৰীৰ সেই কোৱা কথাখিনিৰ গুৰুত্ব সময়ে সময়ে আমি উপলব্ধি কৰিব লগা হয়, আৰু সেইখিনিৰ শিক্ষা লৈ আমি হয়তো জীৱনত আগুৱাই যাব লগা হয় বা আগুৱাই যাব লাগে। কিন্তু আৰু এটা কথা দেখিবলৈ পাইছো, এতিয়া চাহ গছৰ পাতবোৰ যিহেতু বহুত বাঢ়ি গৈছে, এই বাঢ়ি যোৱাৰ সময়ত তেওঁলোকেও নিশ্চয় অনুভৱ কৰিছে যে চাহ যিসকল মালিকাধীন বা মালিক গোষ্ঠী, তেওঁলোকেও এটা লোকচানৰ সন্মুখীন হব নিশ্চয়। কিন্তু এই সময়তো পৰিৱেশটো, আচল কথা চাহ বাগিচা যে লোকচান হব বা কিবা হব, এই কথালৈ কিবা শুনিবলৈ পাইছে নেকি? তেনেধৰণে বাগিচা মানে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলো কিছু শংকিত হৈছে। আৰু আমাৰ যিসকল কোম্পানী বাগিচা, তেওঁলোকৰোতো একেই অচলা অৱস্থাই হৈছে। কাৰণ বৰ্তমান এতিয়া পাতৰ ছিজন হৈছিলেহে, আৰু বিশেষ এটা অকমান অসুবিধা কম হ'ব, যিহেতু বৰ্তমান গোটেই বাগানবোৰ সম্পূৰ্ণভাৱে পাত অহা নাই। এই পাত ওলাবলৈ আৰম্ভ হৈছেহে। এইটো সময়ততো মানুহৰ কিন্তু এটা আশা আছিলে এবাৰ, যে আগতীয়াকে পাত যিহেতু ওলাইছে, আমাৰ বিহুটো ভালকে চলিব। এনেধৰণে পাতৰ আমি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কথা কৈছো, যে পাত আমি বিক্ৰী কৰি পেলাই বিহুটো আমি ভালদৰে চলিব পাৰিম। কিন্তু সেই আশাটো এতিয়া চেঁচা পানী ঢলা নিচিনা কৰোণা আহি পেলাই চেঁচা পানী ঢালি দিলে। ত' সেই এটা পৰিৱেশ অকল চাহ বাগান বুলিয়ে নহয়, যিমান আমাৰ ইণ্ডাষ্ট্ৰিজ আছে গোটেইখিনিয়েতো এতিয়া বন্ধ আছে। অকল মানে আমাৰ চাহ বাগিচা বা চাহ খেতি কৰা লোকসকলৰে বোলে লছ হ'ব সেইটো নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে মানে ব্যৱসায়িক ক্ষেত্ৰত বা কৃষি ক্ষেত্ৰত জড়িত প্ৰত্যেকটো ব্যৱসায়ী বা কৃষকৰে লোকচান হ'ব, সেইটোতো 100%। আৰু এটা অৰ্থনৈতিক সমস্যাত আমাৰ দেশখন ভুগিব, সেইটো এটা এইটো বিশ্বই অৰ্থনৈতিক সমস্যাত ভুগিব, কাৰণ বিশ্বতে এই ৰোগবিধ দেখা দিছে বা এই ৰোগবিধৰ সংক্ৰমণ বাঢ়ি গৈছে। দিনক দিনে ইয়াৰো সংক্ৰমণ বাঢ়িছে, অসমতো এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছে আৰু দিনক দিনে ৰোগীৰ সংখ্যা বাঢ়িছে। কিন্তু এটা কথা ঠিক যে যিসকলৰ এই ৰোগত আক্ৰান্ত হৈছে, তেওঁলোক যদি চিকিৎসালয়ত যায় বা কোনোবাই জানে যে অমুকজন বাহিৰৰ পৰা আহিছে বা কিবা কাৰণত তেওঁ বাহিৰলৈ গৈছিলে, তেওঁক যদি মানে চিকিৎসালয় পঠোৱাৰ ব্যৱস্থা কৰে, তেন্তে আমি নিশ্চয় অসমৰ লগতে সমাজখনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিম বুলি ক'ব পাৰি, নহয় জানো? হয়, নিশ্চয়। আৰু সেইখিনি কথা আমি সমাজৰ নিম্নচামৰ ব্যক্তিসকলেতো আমি আলোচনা কৰিছো বা সজাগ কৰিছো। ধৰক আমাৰ চাহ জনগোষ্ঠীয়ে বিশেষকৈ আমাৰ যিজন নিউৰ চাৰ্জন ডাক্তৰ ধ্ৰুৱজ্যোতি কুৰ্মী ছাৰ, তেখেতো ধুনীয়াকে ফেচবুকৰ জৰিয়তে তেওঁ নিজৰ কথাখিনি উপস্থাপন কৰিছে। লগতে আমাৰ ডাক্তৰ দীপক চাচা ছাৰ, আমাৰ ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনৰ উকিল কাদম্বিনী হেমব্ৰম বাইদেউ, তেনেধৰণে আমাৰ আৰক্ষী অধীক্ষক নোমল মাহাতো ডাঙৰীয়া, তেনেধৰণে বিভিন্নজনে যোনে যেনেকে পাৰে তেওঁলোকে সেই কথাখিনি প্ৰকাশ কৰিবলৈ বিচাৰিছে। এতিয়া আমি সেই কথাটো বুজা উচিত আচলতে, যে এইটো সময়ত আমি কেনেধৰণে কি পন্থা অৱলম্বন কৰি পেলাই
এই কৰোনা ভাইৰাছটো যাতে আমাক সংক্ৰমিত কৰিব নোৱাৰে সেইখিনি আমি কেনেধৰণে সজাগ হৈ থাকো সেইখিনি আমাৰ জনা উচিত। আৰু এতিয়া তেওঁলোকেও কৈছে বাৰে বাৰে কৈছে যে বেমাৰটো লুকুৱাই নাৰাখিব। কোনোবাই যদি চেন্নাইৰ পৰা আহিছে, কোনোবাই বোলে দিল্লীৰ পৰা আহিছে, বিহাৰৰ পৰা আহিছে, কেৰেলাৰ পৰা আহিছে, তেওঁলোক যাতে আহি পেলাই লুকাই নাথাকে। হয়, তেওঁলোক স্বেচ্ছাই হওক ডাক্তৰৰ ওচৰত। হয়, কথাখিনি কওক। চবৰে যে সংক্ৰমিত হৈ আহিছে এইটো কোনো কথা নাই, শংকামুক্ত হওক। সঁচাকে যে চবে সংক্ৰমিত হৈ নাহে, কিছুসকল লোক আপোনাৰ নিৰোগী হৈও আহিছে, কিন্তু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই লোৱাটো ভাল। যিহেতু স্বাস্থ্য পৰীক্ষা কৰি লোৱাৰ পিছত তেওঁ নিজেও বিপদমুক্ত হ'ল, লগতে আনকো বিপদমুক্ত কৰি ৰাখিব পাৰে। বা এই ক্ষেত্ৰত আমাৰ বাগিচা কৰ্তৃপক্ষই বহুখিনি, কিন্তু প্ৰত্যেকখন বাগিচাতে মই প্ৰায়কেইখন বাগিচাতে ফোন চোন কৰি খবৰ লৈছো। বাগিচা কৰ্তৃপক্ষই যথেষ্ট গুৰুত্ব লৈছে আৰু চেনিটাইজাৰৰ ব্যৱস্থাটো কৰিছে। আৰু যিসকল ধৰক বাহিৰৰ পৰা আহিছে তেওঁলোকক মেডিকেল হস্পিটেলতে থকাৰ ব্যৱস্থা কৰি দিছে। কিন্তু আমাৰ মানুহখিনিয়ে কিছুমানে হয়তো তৰ্ক যুদ্ধ লাগি পেলাই, কিছুমানে কিবা মানে কাজিয়া লাগি পেলাই আঁতৰি গৈছে। তো সেইখিনি আমি নিজে ভুল কৰি লৈছো, সেইখিনি আমি কাকো দুখিব নোৱাৰিম কিন্তু পিছত। হয়, আৰু এইটো সময় আচল কথা দোষাৰোপ কৰাৰ নহয়, নিজে সচেতন হোৱাৰ লগতে আনকো সচেতন কৰাৰ, সেইটো দিশৰ প্ৰতি গুৰুত্ব ৰাখিলে আমি নিশ্চয় এই মানৱ জাতি বা মানৱ সভ্যতা মানে বৰ্তি থাকিব পাৰিম বুলি আশা কৰিব পাৰি, নহয় জানো? এই গ্ৰহত, পৃথিৱী নামৰ গ্ৰহটোত। হয় হয়। আৰু ইতিমধ্যে মই কেইবাজনো আমাৰ গাঁৱৰে, আমাৰ বাগিচাৰে কিছুমান ল'ৰা বাহিৰত আছেগৈ এতিয়াও। চেন্নাইত আছে, কেৰেলা। তেওঁলোককো মই যিমান পাৰো মানে ফোনত যোগাযোগটো থৈছো যে তাত কেনেকুৱা পৰিস্থিতি, তোমালোক ওলাই গৈছা নেকি কেনেবাকে, ওলাই গলে এনেধৰণে কাম কৰিবা। কাৰণ ওলাইতো যাবই লাগিব ধৰক ৰেচন পাতি কেতিয়াবা আনিবলৈ, কিন্তু এনেধৰণে ব্যৱস্থা। তেওঁলোক কৈছে নাই আমি ইয়াত বৰ্তমান ঠিকে আছো, কিবা অসুবিধা হলে আপোনালোকক আমি জনাম। মই এইটোও কৈছো কিছুমানক, যদি তোমালোকৰ পইচা পাতিৰ কিবা অসুবিধা হৈছে তেতিয়া তোমালোক ঘৰত ফোন কৰিলে হয়, বেংকবোৰ খোলা আছে। বেংকৰ থ্ৰুৱেদি পঠিয়াই দিলে তোমালোক বোলে থাকিবলেতো আমাৰ ঠিকে আছে, কিন্তু খাবলৈ বোলে এনেধৰণে আমি অসুবিধাৰ সন্মুখীন হৈছো। বা যিসকল মালিক আছে তেওঁলোকক তোমালোক যোগাযোগ কৰিবা, কিন্তু সাৱধান থাকিবা, ওলাই নাযাবা। আৰু ইয়ালৈ আহিব নালাগে, তাতে থাকা তোমালোক, কাৰণ ইয়াত এটা মানে শংকা পৰিৱেশ চলি আছে, তাতে থাকা। তো তেওঁলোকো তেনেধৰণে বহুতখিনি ল'ৰা ছোৱালী এতিয়াও কিন্তু তেনেধৰণে আছে, আৰু তেওঁলোক মানে সুৰক্ষিত অৱস্থাতে আছে। হয় হয়। আৰু এই বাগিচাবোৰত এতিয়া যে যধে মধে কিছুমান মানুহ ওলাই ফুৰা দেখিবলৈ পাইছো, বা গাঁৱেই হওক কিছুমানে ওলাই ফুৰিছে, আচলতে তেওঁলোকে কেনেকুৱা ধৰণৰ মানসিকতা গঢ় লৈছে, বা তেওঁলোকে কি কাৰণে ওলাই ফুৰিছে, এই কথাটো কেনেকৈ ক'ব বিচাৰিব? আচলতে কথাটো তেওঁলোক তো আমাৰ বাগিচাবোৰত মই যি চাইছো, মই এইকেইদিন ওলাই যাব পৰা নাই, কিন্তু ফোনৰ যোগেদি খবৰ লৈছো। আৰু আমাৰ ইয়াত যিখিনি হৈছে ধৰক মেডিকেল ডিপাৰ্টমেন্টৰ বা বাগিচা কৰ্তৃপক্ষৰ মানুহখিনিৰ লগতো সঘন যোগাযোগ এটা কৰি আছো। তো তেওঁলোকো সজাগতাৰ সৃষ্টিৰ কাৰণে যি পদক্ষেপ কৰিব লাগে তেওঁলোক সম্পূৰ্ণভাৱে কৰিছে। কিন্তু তাৰ ভিতৰতো কিছুমান থাকে নহয় যে কথা নুশুনে। বা আৰু এটা মই কথা কলো যে আমাৰ মানুহবোৰ সদায় ঘৰত থকা ব্যক্তি নহয়, সদায় সেউজীয়া পৰিৱেশৰ লগত গোটেই মিলা প্ৰীতিৰে বা ওলাই সোমাই ফুৰা তেনেকুৱা ব্যক্তি। তেনেকুৱাত অকমান অসুবিধাও নোহোৱা নহয়, তেওঁলোকৰ হৈছে। আৰু সেই হেৰি লৈ যিহেতু ইমান দিনে আমাৰ অসমত এটাও কৰোনা ভাইৰাছৰ পজিটিভ ধৰা পৰা নাছিলে, তেতিয়া তেওঁলোক ভাবিছিলে যে আমাৰ ইয়াত নহয়, সিফালে থাকিব। তেনেধৰণে এটা মানসিকতা লৈ অকমান ঘূৰা ফুৰা কৰিছিলে। তাতে পুলিচ প্ৰশাসনো কেতিয়াবা আহি পেলাই মানুহখিনিক বুজাই, হয়তো দুই এচাত বহুতক মাৰপিটো কৰিছে। আৰু সেইখিনি বাৰু নিজৰ ভুলৰ কাৰণে সেইখিনি হৈছে, প্ৰশাসনে সিমানখিনি ব্যৱস্থা কৰিবই, ল'ব লাগিব, প্ৰয়োজনীয়তা আহি পৰিছে। হয় হয় হয়। সেইখিনি কৰাৰ পিছত বহুখিনি শিথিল হ'ল, কিন্তু মানুহখিনি সেই ভয়ত হলেও ওলাই যোৱা নাই মানে। কৰোনাৰ কথা চিন্তাটো বাদেই দিয়ক, মানে সেইখিনি অন্তত মানে শংকা কৰিছে যে ওলাই গলে মাৰ খাম নেকি কেনেকুৱা, সেই বাদে ঘৰতে থাকো, তেনেকুৱাও এটা এতিয়া পৰিৱেশ আহিছে। তো সেইটোও এক প্ৰকাৰে লাভজনক হৈছে বুলি ক'ব পাৰি। আপোনাৰ সৈতে বহু কথা পাতিলো, আৰু বহুখিনি কথা আপুনি শ্ৰোতাসকলক জনালে, লগতে আমাৰ শ্ৰোতাসকলে বহুখিনি কথা জানিব পাৰিছে বুলি আশা কৰিছো। আৰু ইয়াৰ জৰিয়তে মই সমূহ যিসকল শ্ৰোতাই আমাৰ এই অনুষ্ঠানটো শুনি আছে তেওঁলোককো মই বিনম্ৰভাৱে অনুৰোধ জনাও যে আপোনালোকো সজাগ হওক, সচেতন হওক, আৰু ৰাইজকো সজাগ সচেতন কৰক। এইকেইদিন ঘৰতে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। হয়, ধন্যবাদ। বিনোদ কুৰ্মীলৈ আমি হামদের আকাশ অনুষ্ঠান তৰফৰ পৰা বহু বহু ধন্যবাদ জনালো। নমস্কাৰ। নমস্কাৰ।